Hello everyone, welcome to my YouTube channel. আশা কৰো সকলোৱে ভালে আছে। বৰ্তমান ময়ো ভালে আছো। এয়া দেখা পাইছে আমি এতিয়া বৰ্তমান মুৰাদাবাদত আছো। মুৰাদাবাদৰ পৰা গৈ আছো হাৰিদ্বাৰ। যোৱাকালি আমি গুৱাহাটীৰ পৰা উঠিছিলো ৰাজধানী এক্সপ্ৰেছত। আমি যোৱা কথা আছিল দিল্লীলৈ, কিন্তু দিল্লীলৈ নাযায় আমি মুৰাদাবাদতে নামি দিলো। মুৰাদাবাদৰ পৰা ডাইৰেক্ট আমি বাছ ধৰি আমি হাৰিদ্বাৰ গৈ আছো এতিয়া। তো হাৰিদ্বাৰ কিয় গৈছো আৰু ক'ত যাই আছো আপোনালোকে সম্পূৰ্ণ ভিডিঅ'টো মোক চাব আৰু তেতিয়াহে গম পাব। তো আহক মই ভিডিঅ'টো আৰম্ভ কৰো। আহি পালো আমি হাৰিদ্বাৰ আহি ৰুম লৈ আমি ফ্ৰেছ হৈ অকমান আহিলো বাহিৰত ফুৰিব। তো এয়া গংগা আৰতি হয় যিহেতু গংগা নদী পাৰত, তো তাকে চাব আহিলো। আজি ৰাতিটো থাকি আমি ৰাতিপুৱা 4:30 বজাতে ওলাই যাব লাগিব। সেইটো কাৰণত জলদি মানে আহিলো। ইয়াতে একোৱে খোৱা নাই, আমি অকল ফ্ৰেছ হৈছোঁ, ৰুম লৈছোঁ আৰু ফ্ৰেছ হৈছোঁ আৰু ওলাই আহিছোঁ। তো ভাবিলোঁ আপোনালোককো অকণমান দেখাই দিওঁ। আৰু মই যোনকৈ মন্দিৰটো দেখাই আছোঁ এইটো হৈছে মানসা দেৱী মন্দিৰ। যাব পৰা নাই, যাব পাৰোঁ মানে কি অকণমান টাইমৰ কাৰণেহে আহিছোঁ ইয়াতে। তো কেতিয়াবা আহিলে আকৌ আহিম, আপোনালোককো দেখাম। তো পেট পূজা কৰিলোঁ অকণমান, পেট পূজা কৰি এতিয়া গংগা আৰতি চাব গৈ আছোঁ। এয়া গংগা আৰতি আৰম্ভ। তো আমি নেক্সট মৰ্ণিং ওলালোঁ হাৰিদ্বাৰৰ পৰা। তো 4:30 বজাত আমি ৰুমৰ পৰা ওলাইছোঁ। ওলাই আহি আমি বাছ ধৰি বাছখন ষ্টাৰ্ট হৈছে 5:30 বজাত, যিহেতু যোৱা ৰাতিৰ পৰা পূৰা ধুমাপিটা বৰষুণ। তো এনেকৈ গৈ আছোঁ, আমাৰ বাছতে 15 ঘণ্টা লাগিছে, তাৰপাছতহে আমি পাইছোঁ। তো 2টা বজাত ৰাখি দিলে বাছখন, তাৰপাছত কিবা এটা খাই ল'লোঁ। আৰু বাছখন মানে কি যেতিয়া ষ্টাৰ্ট কৰিছে তেতিয়া 2টা বজাতহে আহিছে। মানুহবিলাকৰ ভোকতে কিবা হৈ গৈছে। আমাৰ গ্ৰুপৰ যিজন সৰু ল'ৰা গৈছিলে, ভাইটি গৈছিলে, তাৰো বমি কৰি অৱস্থা নাই। 2টা বজাত যেতিয়া গাড়ীখন ৰখিছে তেতিয়া কিবা এটা খাই সিও মেডিচিন ল'লে, তাৰপাছত ভাল পাইছে। তো তেতিয়া পিছৰ আমাৰ ভিউবিলাক এনেকৈ ৰাখিলোঁ। আৰু এটা ভিউ ৰাখিছোঁ য'ত আমি যেতিয়া খাব সোমাইছোঁ হোটেলখনত, তো তাৰ পিছৰ মানে পিছপিনে গৈ এইটো ভিডিঅ' ক্লিপ ৰাখিলোঁ। আৰু रोपवे बनाया था ना 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 ये हम सब पूछते हैं सारे रोपवे बनाए थे
ওলাব তো ফাইনেলি আমি আহি পালো আইও গাড়ী আহিছি ফাইনেলি আমি আহি পালো এতিয়া খোজকাঢ়ি বিচাৰি গৈ আছো চাই থাকিব চলো চলো হাই হেল্ল' হাই এতিয়া আমি ৰুম বিচাৰি বিচাৰি গৈ আছো চাই লওঁ এতিয়া খোজকাঢ়িব লাগিব আৰু অকণমান উপায়টো নাই ৰুমি জোৰত যা তো এতিয়া আমাৰ ট্ৰেকিং আৰম্ভ বুলি ক'ব লাগিব আৰু ভিউটো ধুনীয়া আৰু তাৰপৰা গাড়ী আছে তো আহি পালোঁ যে ন আধা আহি পালোঁ বোলো হোটেল বিচাৰি বিচাৰি ভাল লাগছে হ'ব হ'ব Ori baca? Kena manjit? Masa? Kena rumi kena? Rumi kena ya mau Milan? Gari sih. Hah? Oh, gari itu jak berapa? saya kok gitu. Chalo गाड़ी से এতিয়া আমাৰ ভাল ব্লগ আৰম্ভ হ'ব ন ৰবা আমাৰ এই গাড়ী এটা ভাই এই হৰণ চলো बजा रहे हो वहाँ पे अरे এতিয়া অকণমান বাহিৰত ওলাই আহিছোঁ এয়া আমাৰ ৰাতিৰ দৃশ্য এটা আহিলে কি ট্ৰেক কৰি আহিল কি দিনে ন তো গাইজ আমি আহি পালোঁ 15 ঘণ্টাৰ পিছত আহি পাই অকণমান বাহিৰত আহিলোঁ ৰুম লৈ তো আজি ভিডিঅ'টি ইমানতে খতম কৰিলোঁ কালি আকৌ লগ পাই আছোঁ তো যোনে মোৰ ভিডিঅ'টি চাই আছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব লগতে কমেণ্ট দিব নাপাহৰিব অহাকালি ৰাতিপুৱা মৰ্ণিং লগ পাই আছোঁ তো আজি ইমানতে টাটা